Hello everyone, welcome back to my another mini vlog. এয়া গৰু বিহু যিহেতু আজি তাৰ বাবে গৰুজনী গা ধুৱাবলৈ প্ৰস্তুতি চলাইছো। তাৰ বাবে দেউতাই আনিলেগৈ মাখিলতি পাত, বিহলঙনি পাত, তাৰপিছত থেকেৰা, বেঙেনা, তাৰপিছত হালধি সকলোখিনি আছে। এয়া তাৰপিছত গৰুজনীকে গা ধুৱাবলৈ বুলি উলিয়াই ল'লোঁ। প্ৰথমে মানুহজনে মাহ হালধি দি ধুনীয়াকৈ গাটো ধুৱাই দিলে। তাৰপিছতে এয়া ময়ো মাহ হালধিখিনি সানি দিলোঁ। তাৰপিছত এয়া দেউতা আকৌ আহি মাহ হালধি সানিলে, সানি পেলাই গা ধুৱাই দিছে। তেনেকৈ গৰুজনী একদম শান্তি নাই দিয়া। তাৰপিছতে এয়া গোটেইবোৰে নদীত গা ধুওঁ বুলি ক'লে। নদী মানে আমাৰ ওচৰতে নদীখন আছে যিহেতু বৰপানী নদী। তাৰবাবে গোটেইবোৰে গ'লোঁ। দেখিছেন গোটেইবোৰে বিহু গাই গৈ আছে ঢোলে নগৰে বজাই। যিহেতু বহাগৰ ৰঙালী বিহুটি, তেনেহ'লে কিয়নো ফূৰ্তি নকৰোঁ নহয় জানো। তাৰপিছতে এয়া গোটেইবোৰে গৈ আছোঁ। এয়া প্ৰায় আহি পাই গ'লোহি, একদম কাপোৰৰ মোনা লৈ আহিছোঁ। তাৰপিছত এয়া দেখিছেনে বহুত মানুহ আহিছে দেই। আমি অহা আগতে বহুত মানুহ আহি পালেহি আৰু বহুতে গা পা ধুই ধুনীয়াকৈ গুচিও গ'ল। এয়া দেখিছেনে মানুহ, কিমান যে মানুহ আছে আৰু ভালো লাগে জানে। আজিৰ দিনটো ইমান যে ভাল লাগে। প্ৰতি বছৰে আমি ইয়াত গা ধুবলৈ আহোঁ। মই বাৰু 3 বছৰমানহে পাইছোঁ দেই। সেয়া আৰু গা পা ধুই ভাল লাগেহি আহি। দেন এয়াই তাৰপিছত গা পা ধুই হৈ গ'ল। নেক্সট মিনি ভ্লগত আকৌ লগ পাম। এতিয়া বাই।